নমস্কাৰ জনালোঁ সকলোকে। মোৰ নিৰ্মালী ছেকেণ্ড ব্লকলৈ আপোনালোকক আদৰিছোঁ। এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা ৰাখিছোঁ সকলোৱে চাব। আহক তেন্তে ভিডিঅ'টি চাবলৈ আগবাঢ়োঁ। পটল আৰু আলুৰে তৰকাৰী বনাম। পটলকেইটা এনেদৰে এৰাই লৈছোঁ। বাকলিখিনি এৰাই ল'লে খাবলৈ সোৱাদ হয়। গোটেইখিনি মই এৰাই দিয়া নাই সম্পূৰ্ণকৈ, অলপ অলপ ৰাখি লৈছোঁ। আৰু এতিয়া এনেকৈ গোল গোলকৈ কাটি দিছোঁ। আলুখিনিও কাটি ল'লোঁ। ভালদৰে ধুই লৈছোঁ কাটাৰ আগতে। কাটি উঠি অকণমান ধুই ল'ম। এনেকৈ তৰকাৰী খাইনে পটলৰ, এনেকৈ বনালে কিন্তু খাই ভাল লাগে। এয়া মই কুকাৰত বনাম। কুকাৰটো গৰম হৈছে, এতিয়া তেল দিলোঁ। তেলখিনি গৰম হোৱালৈকে অপেক্ষা কৰি আছোঁ। কুকাৰত বনালে কিন্তু খাই বেছি সোৱাদ লাগে। কেইটামান পাঁচফোৰণ দি দিলোঁ। এতিয়া পিঁয়াজ অকণমান দি দিলোঁ ইয়াতে। এইখন তৰকাৰীত বেছি মছলা নালাগে, অকণমান জিৰাৰ গুড়ি দিলে দিব পাৰে, নিদিলে নাই। ইফালে মই আটা মাৰিবলৈ লৈছোঁ। ইয়াতে নিমখ অকণমান দিলোঁ। ৰিফাইন অকণমান দিলোঁ। আৰু ইফালে পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া চব্জিটো ইয়াতে বহাই দিলোঁ। এটা হুইচেল মাৰিলে হৈ যাব খাব পৰা। একেবাৰে কম সময়ৰ ভিতৰত যদি বনাব খোজে তেনেহ'লে এনেকৈ বনাব। ৰাতিপুৱা দৌৰা দৌৰি লাগে যে, সেইকাৰণে এনেকৈ কুকাৰতে বনালোঁ। ভালদৰে লৰাই চৰাই ইয়াত নিমখ হালধি দি ঢাকনিখন লগাই দিম মই। অকণমান নিমখ দি দিলোঁ আন্দাজ অনুযায়ী। এতিয়া ইয়াত অকণমান হালধি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই 2 মিনিটমান এনেদৰে ৰাখি তাৰপিছত ঢাকনিখন লগাই দিম। এতিয়া জিৰা গুড়িখিনি দি দিলোঁ একেলগে। ভাল নাপালে আপোনালোকে জিৰা গুড়ি নিদিবও পাৰে, অকল নিমখ হালধিও দিব পাৰে। তৰকাৰীত অকণমান জিৰা গুড়ি দিলে ভাল লাগে, সেইবাবে মই জিৰা গুড়ি অকণমান দিওঁ। ঘৰতে বনাইছিলোঁ। এতিয়া অকণমান পানী দিলোঁ। সাধাৰণ পানী নহ'লে তলিত লাগি যাব পাৰে। এতিয়া ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই দিলোঁ। এইফালে আটা মাৰি আছোঁ। এতিয়া এই হুইচেলটো যাওঁ যাওঁ অৱস্থা আৰু হুইচেলটো যাব। আটা মাৰা হৈ গ'ল মোৰ।
ৰুটি বেলি আছোঁ। ৰাতিপুৱাৰ সময়খিনি বহুত দৌৰা দৌৰি লাগে, ল'ৰাকো পঠাব লাগে, ইফালে হাজবেণ্ডকো পঠাব লাগে। আপোনালোকৰ বাৰু এনেকুৱা হয়নে দৌৰা দৌৰি? সকলোৰে একে অৱস্থা ৰাতিপুৱাৰ সময়খিনি। এতিয়া মই ৰুটি ভাজিবলৈ লৈছোঁ, শুকান ৰুটি বনাম। ল'ৰাক টিফিনতো দি পঠাব লাগিব। ৰুটি ভালদৰে শিকি আছোঁ। নন ষ্টিকৰ তাৱাকেইখনত ৰুটি ভাজিবলৈ ভাল। ইফালে তৰকাৰীও হৈ গৈছে, ঢাকনিখন খুলি দিলোঁ। চাওকচোন, এতিয়া অকণমান জুইটো দি পেলাই উতলিলে মানে শুকান হৈ গ'লে মই এইটো নমাই থৈ দিম। অকণমান সাধাৰণ গৰম মছলা দি দিলোঁ। মছলাবিলাক কিন্তু মই ঘৰতে বনোৱা, গৰম মছলাও ঘৰতে বনাইছোঁ। গোটা মছলা কিনি আনি ভালদৰে ধুই ৰ'দত শুকাই মিক্সিত মাৰি লৈছোঁ। উতলি আছে, ইফালে ৰুটি বনাইয়ে আছোঁ। চাওক, পানীখিনি একেবাৰে নোহোৱা হৈ গ'ল। এতিয়া মই চব্জিখিনি নমাই থৈ দিম। গেছটো নমাই দিলোঁ আৰু এয়া ৰুটি ভাজি ৰেডি। মই আকৌ চাহ নহ'লে খাই ভাল নাপাওঁ, সেয়ে মোৰ বাবে চাহ একাপ বনাই লৈছোঁ। ধন্যবাদ জনালোঁ সকলোকে ভিডিঅ'টি চোৱাৰ